এয়া দেখি আছে যে নগাঁও টাউনৰ ৰাজপথত হনুমান বাইক লৈ পেলাই হনুমান গৈ আছে দেখিছেতো। আৰু এয়া সকলো ৰৈ আছে, উপস্থিত আছে। এয়া হৈ আছে নগাঁও ৰাজপথত হনুমানৰ নিশ্চয় বুলেটত চলি আছে হনুমান, বুলেটত যাব হনুমান আৰু নগাঁও ৰাজপথত যাব হনুমান। সবিশেষ আপোনালোকক দেখাই আছোঁ। বাইক চলাইছে হিমাংশু প্ৰসাদ দাস আৰু এয়া হৈ আছে হনুমানজন। বলক তেন্তে চাওঁ। নগাঁও ইয়াত নগাঁও কলেজৰ ফ্ৰণ্টত এয়া হনুমান দেখিছেতো। নগাঁও কলেজৰ ফ্ৰণ্টত হনুমান। তেন্তে কিবা এটা সুধি আছে, কি সুধিছে আমি জানিব লাগিব এই বিষয়ে। নগাঁও কলেজৰ ফ্ৰণ্টত এনেকৈ জয় হনুমানৰ আচলতে এয়া এক চলি আছে। হিমাংশু প্ৰসাদ হনুমানে কিবা এটা বিচাৰি আছে, কি বিচাৰি আছে আমি চাওঁ। আমি এই সমূহ সকলোবোৰ দেখাই যাম আপোনালোকক জৰিয়তে। অলপ ৰবা, আহি আছে ইয়াতে বিচাৰি আছে, গম পাইছোঁ আমি। বিচাৰি আছে, কি বিচাৰি আছে? বহুত ডাঙৰ বেয়া কাম কৰি আছে। আমি ৰাইজক যাতে এটা ৰিকুৱেষ্ট কৰিম, ক'ৰবাত দেখা পাইছে কাইণ্ডলি আমাক জনাব। অপৰাধী কেইজনক ইমান বেয়া বস্তু কাম, ঘিনলগীয়া কাম হ'ব পাৰে, তেওঁলোকে চব কৰিব। আচলতে এয়া হৈ আছে নগাঁও কলেজৰ সন্মুখত এনেকৈ এজন হনুমানে কিবা এটা বিচাৰি আছে, কি বিচাৰি আছে আমি চাওঁ। আমি যে দেখিছিলোঁ হনুমানক, আচলতে আমি দেখিছিলোঁ তেওঁলোকে একদম পাহাৰ থকা, কিন্তু হনুমানে কিবা সুধি আছে, কি সুধি আছে এই বিষয়ে আমি জানিব লাগিব। হনুমান চাওক, হ'লে আমাৰ ইনষ্টাগ্ৰাম পেজত আমাক জনাব এইকেইটাক দেখা পাইছে বুলি কেনে। ঠিক আছে, জয় হনুমান বুলি কেনে এইকেইটাক আপোনালোকে জনাই দিব কাইণ্ডলি। ঠিক আছে, আপোনালোকে চাইছে নেকি এইকেইটাক? ক'ৰবাত দেখিছে নেকি? হা, ভালকৈ চাওকচোন, পেজকেইটা চাই লওক। চিয়'ৰ নাই দেখা? এক্সকিউজ মি বাইদেউ, আপোনালোকে এই মানুহকেইটাক ক'ৰবাত দেখিছে নেকি বাৰু? একবাৰ পেজকেইটা চাওকচোন। আচলতে আমাৰ নগাঁৱৰ কলেজৰ সন্মুখত এক পৰিৱেশ হৈ আছে। হনুমানে কিবা এটা বিচাৰি আছে, কি বিচাৰি আছে? তিনিজন ৱান্টেডক আচলতে বিচাৰি আছে। তিনিজন ৱান্টেডক বিচাৰি পেলাই নগাঁৱৰ এয়া চাওক, নগাঁও কলেজৰ সন্মুখত বৰ্তমান হনুমানে মুক্ত বিচৰণ কৰি আছে। এয়া কলেজৰ ফ্ৰণ্টত ক্ৰাইমৰ মানে কি অপৰাধ কৰিছে সেয়া সমগ্ৰ অসমৰ ৰাইজে অহা 18 অক্টোবৰত গম পাব। হনুমানে কিবা এটা বিচাৰি আছে, কি বিচাৰি আছে এই বিষয়ে জানিব লাগিব। নগাঁও কলেজৰ সন্মুখত আচলতে এয়া হনুমান আছে। হনুমানে কি বিচাৰি আছে জানো। এই তিনিজন অপৰাধী নগাঁৱত উপস্থিত হৈছে বুলি কেনে আমি আজি ৰাতিপুৱা খবৰ পাইছোঁ। বিহুৰ কাৰণে অনুষ্ঠানত দেৰি নকৰাকৈ আমি ঠিক ইয়াতে আহি পাইছোঁ। কাৰণ ক'ৰ পৰা আহি পাইছোঁ এয়া হৈ আছে নগাঁও কলেজৰ সন্মুখত। আৰু হনুমান আচলতে নগাঁৱৰ মাজমজিয়াত আছে। তিনিজন অপৰাধীক বিচাৰি ফুৰিছে, ৱান্টেড তিনিজনক বিচাৰি আছে হনুমানে। আচোন চাওঁ আৰু কি হৈ আছে। আৰু এই যে হনুমান ঘূৰি আছে আমাৰ নগাঁও ক্লক টাৱাৰৰ ওচৰেদি গৈ আছে হনুমান। ৰয়েল এনফিল্ডত গৈ আছে হনুমান গৈ আছে ৰয়েল এনফিল্ডত। এয়া আৰু এয়া হৈ আছে আমাৰ নগাঁৱৰ এইটো যিটো আমাৰ ৱাটছ টাৱাৰ হয়। এয়া দেখিছে হনুমানে মুক্ত বিচৰণ কৰি আছে। অলপ চাওঁ আৰু কি হৈ আছে। হনুমান বুলি আমাৰ ইনষ্টাগ্ৰাম পেজত আমাক জনাই দিব কাইণ্ডলি। ঠিক আছেনে? চাই লওক, মুখকেইটা চাই লওক। অপৰাধী দেই এইকেইটা, মুখত নাযাব কিন্তু ভয়ংকৰ অপৰাধী। মুখকেইটা চাই লওক দেই, চবৰে সহযোগ বিচাৰিম এইটো। কিন্তু আৰু কি নতুন চিন্তাধাৰাৰ নগাঁৱৰ মাজমজিয়াত আচলতে আহিব লগা হৈছে। এতিয়া ইয়াতে আহিবলগীয়া এটাই উদ্দেশ্য হ'ল এই তিনিজনক ধৰিবৰ কাৰণে, ৱান্টেড। আৰু নগাঁও কলেজৰ যিমান ছাত্ৰ ছাত্ৰী আছে বহুত সহযোগ কৰিছে। এই অৱস্থাটো চাই কিনে খুব ভাল লাগিছে, কনফিডেঞ্চ বাঢ়ি গৈছে আমাৰ। আৰু মোৰ লাগিছে আমি ক'ৰবাত নহ'লে ক'ৰবাত এহঁতক পালে, জাষ্ট ইন কেছ যদি আমি নাপাওঁ তেতিয়াহ'লে 18 অক্টোবৰৰ আগত আমি এওঁলোকক ধৰিমেই। আচ্ছা, এয়া হৈছে হনুমান দেখিছিলোঁ। ব'লা আচলতে নগাঁৱৰ মাজমজিয়াত আচলতে আমি সকলোৱে দেখি আছোঁ যে গদা লৈ এজন হনুমান গৈ আছে। আৰু
হনুমেনে আচলতে কি কৰি আছে এই বিষয়ে আমি সকলোবোৰ আপোনালোকক জনাই যাম। আমাৰ লগত আছে হিমাংশু প্ৰসাদ দাস হিমুদা নগাঁৱৰ ইয়াত মাজমজিয়াত কেনেকুৱা এক পৰিৱেশ কেনেকুৱা লাগিছে? হনুমেনে বিচাৰি আছে 3জন অপৰাধী আৰু এই 3জন অপৰাধীক যিকোনো উপায় ধৰিবই লাগিব, কাৰণ তেওঁলোক ভয়ংকৰ অপৰাধী। তেওঁলোকে কি অপৰাধ কৰি আছে অসমৰ ৰাইজে অহা 18 অক্টোবৰত গম পাব। 18 অক্টোবৰত সমগ্ৰ অসমৰ চিত্ৰগৃহত গম পাব হনুমেনে কিয় এই 3জন অপৰাধীক বিচাৰি ফুৰিছে। দেখাই আছে হনুমেনৰ কি হৈ আছে, হনুমেনে সকলো বিচাৰি আছে কি আচলতে। আহি থাকে কিন্তু এইপিনে থাকে, এইটো কাৰণে আমি নগাঁৱলৈ আহি পাইছোঁ আজি। আৰু আমি গোটেই ছাত্ৰ ছাত্ৰীবিলাকক বিশেষ হনুমেন ৰাজপথৰ মাজত হনুমেন আপোনালোকক সকলোবোৰ আচলতে দেখালোঁ। আচলতে হনুমেনে কেনেকৈ মুক্ত বিচৰণ কৰি ফুৰিছিলে আৰু এতিয়া আমি লাহে লাহে যাব লৈছোঁ। হনুমেনক লগ পালোঁ। হনুমেন এতিয়া আমি সুন্দৰভাৱে হনুমেনক লগ পালোঁ। আচলতে প্ৰকৃত নাম কি? সিদ্ধাৰ্থ। আচলতে সিদ্ধাৰ্থ লগ পাই ভাল লাগিলে। নগাঁৱত সুন্দৰভাৱে যি প্ৰচাৰ কৰিছে ধন্যবাদ জনাইছোঁ আৰু এই চিনেমাখন যাতে সফল হওক তাৰে আমি কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। এয়া হৈছিলে হনুমেন আৰু লাহে লাহে আমি যাবলৈ লৈছোঁ। হিমাংশু প্ৰসাদ দাকো লগ কৰোঁ আৰু এইখন আছিলে হিমাংশু প্ৰসাদ দাসৰ গাড়ী। হিমুদা আমি লাহে লাহে আপোনালোকৰ লগত বহুতখিনি সময় কটালোঁ, বেয়া চেয়া নাপাব। ভালেই পালোঁ। ধন্যবাদ জনাইছোঁ। থেংক ইউ। আৰু 18 তাৰিখে জয় হনুমান। দাদা বুবু জয় হনুমান। যাই দিওঁ। আৰু এয়া আছিলে হিমাংশু দাৰ গাড়ীখন। আমি যাওঁ সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকক।